है? हम लोग कार्बी आंगलोंग से है। कार्बी आंगलोंग से है। गुजरात से कितने लोग आए हैं? 50 लोग। हमारे आसाम में आके कैसा लग रहा है? बहुत अच्छा नेचर सारा जोधपुर राजस्थान। आपके राजस्थान से। নমস্কাৰ মই জেছমিনা বৰা আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আৰু ভণ্টি এপিনে ভণ্টি আছে আৰু মই আৰু ভণ্টি আজি এটা অনুষ্ঠানত দিছে কাষতে ৰৈ আছোঁ আৰু অনুষ্ঠানটো বিৰাটেই ভাল আৰু আমি এতিয়া গৈ আছোঁ আৰু আমি এতিয়া ক'ত আছোঁ অনুষ্ঠানখনৰ তোৰণ গেটৰ আগত সন্মুখত আছোঁ চ' এইখন তোৰণ গেটখন আৰু এইপিনে ভণ্টি এইখন তোৰণ গেটখন প্ৰথমতে দেখাই লওঁ আৰু এইপিনে ছোৱালী এজনী আছে মৰাণ ছোৱালী স্বাগতম জনাই আছে নমস্কাৰ জনাই ছাৰ এইপিনে অনুষ্ঠানটো ছাৰ আছে উপস্থিত আৰু অনুষ্ঠানটোৰ বিষয়ে কিবা ক'ব নেকি মই এই অনুষ্ঠানটোত মই সকলোকে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এটা খুব ভাল অনুষ্ঠান তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গোপনগী অঞ্চলৰ বেতনী গাঁৱত অনুষ্ঠিত হৈছে আজিৰ পৰা এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে তিনিদিনীয়া কাৰ্যসূচীয়ে আৰু উত্তৰ পূব লোক সংস্থা নামৰ এটা সংস্থাৰ জৰিয়তে খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক বিনিময় অনুষ্ঠান এটা ইয়াতে অনুষ্ঠিত হৈছে এই অনুষ্ঠানটোৰ জৰিয়তে আমি আশা কৰোঁ যে এই বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলত থকা যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকৰ মাজত সমন্বয় ভাতৃত্ববোধ বঢ়াৰ লগতে প্ৰতিটো জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতি পৰস্পৰৰ কৃষ্টি সংস্কৃতিক ইয়াত দেখা পাব আৰু তেওঁলোকে শিকিবলৈ সুযোগ পাব আৰু এই ধৰণকে সাংস্কৃতিক এটা মিলন হ'ব সেই কথাটো মই আশা প্ৰকাশ কৰিছোঁ আৰু বিশেষভাৱে এই যিটো অনুষ্ঠান ইয়াত গঢ় লৈ উঠিছে এই অনুষ্ঠানটো আচলতে সৰ্বভাৰতীয় পৰ্যায়তে আছে এনেধৰণে খিলঞ্জীয়া লোকসকলৰ মাজত প্ৰতি বছৰে তেওঁলোকে সাংস্কৃতিক বিনিময় অনুষ্ঠান আৰু তেওঁলোকৰ মাজত এটা মত বিনিময় অনুষ্ঠান এনেধৰণে অনুষ্ঠিত কৰি সেই বিশেষভাৱে খিলঞ্জীয়া জনগোষ্ঠীসমূহকৰণৰ কাৰণে বিকাশৰ কাৰণে সাংস্কৃতিক সম্ভাৰক বিশ্ব দৰবাৰলৈকে লৈ যাবৰ কাৰণে প্ৰয়াস কৰি আছে মই ভাবোঁ এইখিনি খুব ভাল কাম হৈছে আৰু সকলো ৰাইজে যাতে আহি এই এটা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানটো উপভোগ কৰেহি আৰু তেওঁলোকে যাতে এই অনুষ্ঠানটো উপভোগ কৰিলে নিশ্চিতভাৱে গম পাব যে উত্তৰ পূৰ্বাঞ্চলত কেনেকুৱা কিমান জনগোষ্ঠী আছে কিমান ৰং বিৰঙৰ জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিছে ইতিমধ্যে আমি ইতিমধ্যে পাইছোঁ ৰাজস্থানৰ পৰা আহিছে গুজৰাটৰ পৰা আহিছে মধ্যপ্ৰদেশৰ পৰা আহি পাইছে সাংস্কৃতিক দলসমূহ আৰু আহি আছে ত্ৰিপুৰাৰ পৰা আজি পালেহি গতিকে আৰু আহি আছে এইধৰণে বিভিন্ন ভাৰতৰ বিভিন্ন ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ সাংস্কৃতিক সম্ভাৰ একেলগ হ'ব এটা খুব সুন্দৰ অনুষ্ঠান হ'ব গতিকে মই আশা কৰিছোঁ খুব সফলভাৱে এই অনুষ্ঠানটো হৈ যাব আৰু সকলোৱে আহিব আপোনালোকেও আহিব অনুষ্ঠানটো বিশেষ খুবেই ভাল অনুষ্ঠান আৰু আহিব চ' আমি এতিয়া অনুষ্ঠানটো দিছে কাষতে আছোঁ আৰু এই অনুষ্ঠানটোত বিভিন্ন আমাৰ মৰাণসকলৰ যিবিলাক বিভিন্ন সা সামগ্ৰীৰ মৰাণ জনগোষ্ঠী সা সামগ্ৰী ইয়াত সংগ্ৰহ কৰি ৰাখিছে তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ চ' তুমি পঢ়ি যাবা ভণ্টিয়ে পঢ়ি যাব আৰু মই দেখুৱাই যাম এয়া প্ৰথমতে আছে এইটো যঁতৰ এইফালে হাত চেকেৰি এইফালে তুলনি বিয়াৰ চেকেৰি নহয় চেৰেকি চৰি তুলনি বিয়াৰ ফটো তুলনি বিয়াৰ এগৰাকী ইয়াত তুলনি বিয়াৰ কইনাক গা ধোৱা তেল পেৰা এইফালে নিমখৰ চুঙা নেউথনি এইটো বিন্ধা আৰু প্লেট এইটো বাঁহৰ কাৰ এয়া কইয়া জবকা আপোনালোকক যিহেতু এটা এটাকৈ গোটেইটো কৈ এটা এটাকৈ দেখুওৱা সম্ভৱ নহয় সেইকাৰণে ভিডিঅ'টো কিছুমান ঠাইত স্পীড কৰি দিয়া হৈছে এইটো গছা এইটো হাঁহৰ খৰা এইটো বিহুৱা এজন বিহুৱা যেতিয়া পেঁপা লৈ বজাই থাকে পেঁপা লৈ বজাই থকা দৃশ্য আৰু এইফালে চাওক ভেটা আমাৰ মৰাণসকলে মাছ মাৰোঁতে মাছ মৰাত যে কমেণ্টত জনাব এইটো ডলা বৰ চালনী এইফালে পানীৰ চুঙা এইটো কৰণী আৰু এইপিনে আছে ডকলীয়াৰ পল বুলি কয় পল নকয় আচলতে এইটো ধৰা এইটো বৰ ডিঙৰা আৰু কুচিয়া পালি
আৰু এই অনুষ্ঠানটোৰ লগতে কাইলৈ 9 এপ্ৰিল তাৰিখে ভুইৰেট গানটো ৰিলিজ হ'ব আৰু এইটো গাইছে ধীৰাজ চেতিয়া আৰু নৱজ্যোতি মেধি হঠাহুৰ জ্যোতি বৰপাত্ৰ গোহাঁই পৰিচালনা কৰিছে জ্যোতি বৰপাত্ৰ গোহাঁই অসমৰ বাহিৰৰ পৰা বহুতো অতিথি আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু এইপিনে বহুতো লোক আহি অতিথি আহি ইয়াত উপস্থিত হৈছে আৰু ফ্লেগ হোষ্টিঙত আহি উপস্থিত হৈছে আৰু এইপিনে দেখিছে এইপিনে বহুতো লোক আহি ইয়াত আমাৰ ইয়াত আহি উপস্থিত হৈছে অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰৰ বহুতো অতিথি আহি ইয়াত উপস্থিত হৈছে এইপিনে ধুনীয়া ধুনীয়া ছোৱালীবোৰ আহি উপস্থিত হৈছে হাই নমস্তে आप लोग कहाँ से आए हैं এনেদৰে বিভিন্ন লোক আহি ইয়াত উপস্থিত হৈছে বিভিন্ন ঠাইৰ পৰা আৰু এই লোক কাৰ্বি আংলং পৰা আহিছে আৰু তেওঁলোক 30 জন আহিছে বুলি কৈছে আৰু আপোনালোকে আহিব তিনিদিনীয়া যিহেতু তিনিদিনীয়া কাৰ্যসূচী এই অনুষ্ঠানটো পতা হৈছে আপোনালোকে আহিব আৰু 8, 9, 10 পাতিছে আজি 8 তাৰিখ আজিৰ পৰা আৰম্ভ হৈছে আৰু এইটো ফ্লেগ হোষ্টিঙত তেওঁলোক উপস্থিত হৈছে এই কাৰ্বি আংলঙৰ পৰা তেওঁলোক বহুতো জেগাৰ পৰা আহিছে আৰু অসমৰ লগতে অসমৰ বাহিৰৰ ৰাজ্যৰ পৰাও লোকসকল আহিছে ত্ৰিপুৰা মধ্যপ্ৰদেশ তামিলনাডু অন্ধ্ৰ প্ৰদেশ সাংস্কৃতিক দলসমূহ আহিছে আৰু অসমৰো বিভিন্ন ঠাইৰ পৰা আহিছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যেনে ৰাভা বড়ো তিৱা তেওঁলোক আহি কিনে উপস্থিত হৈছে आप लोग कहाँ से हैं हम महाराष्ट्र से और मैं मध्य प्रदेश से भी आए हैं आप दोनों अलग अलग स्टेट से कितने लोग आए हैं आप लोग हम टोटल तो महाराष्ट्र और एमपी मिला के 12-13 लोग 12-13 सब यही पर है क्या हाँ सब यही है आप कहाँ से आए हैं हम भी महाराष्ट्र से आए हैं अच्छे कैसा लग रहा है हमारे आसाम में बढ़िया क्लाइमेट लग रहा है क्लाइमेट अच्छा लग रहा क्लाइमेट है के साथ साथ लोग बहुत अच्छे हैं यहाँ हाँ हमारे लोग ही ऐसा है बहुत अच्छे नेक दिल का है धन्यवाद कला संस्कृति विकास केंद्र लॉन्ग ले साहित्य सभा लॉन्ग ले ऑल इंडिया इंडिजिनियस पीपल लॉन्ग ले অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা অহা বিভিন্ন অতিথিৰ সৈতে মই আজি আপোনালোকক চিনাকি কৰাই দিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই আপোনালোকক চিনাকি কৰাই যাম आप लोग कहाँ से आए हैं हम लोग कार्बी आंगलों से हैं। कार्बी आंगलों से है आप लोग कितने लोग आए हैं 30। 30 कैसा लग रहा है बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है नेचर कैसा है बहुत अच्छा है बहुत अच्छा है और आप लोग यहाँ ये सब कार्बी आप लोग एक ही से है हाय सबको हाय दीदी आप लोग कहाँ से आ रहे हैं एमपी से आ रहे हो कैसा लग रहा है हमारे आसाम में आके आसाम में आके बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है चारों ओर से हरियाली हरियाली हमारे यहाँ तो पूरा सूखा नेचर तो बहुत अच्छा है वेदर तो बहुत अच्छा है कितने लोग आए हैं आप लोग कितने लोग आए 11 लोग आए हैं 11 लोग आए अब हमारा ग्रुप है वो 11 लोगों का है और भी ग्रुप आ रहे हैं ग्रुप आ रहा है आप लोगों को तो मैं 2 ही देख रही हूँ बाकी सारे कहाँ पे है बाकी 20 लोग हैं और आ रहे हैं तो आप लोग बैठिए हम लोग और से बात करते हैं दीदी आप लोग कहाँ से आ रहे हैं हम राजस्थान से राजस्थान से बांसवाड़ा राजस्थान राजस्थान हमारे आसाम में आके कैसा लग रहा है बहुत अच्छा लग रहा है आप लोग कितने लोग आए हैं हम 9 लोग आए हैं राजस्थान 9 हैं मैं तो आप एक ही देख रहे हैं हमें अब और कहाँ पे है महावीर सर है राजस्थान से वहाँ पर हाय सर आप लोग कहाँ से आ रहे हैं
राजस्थान उदयपुर राजस्थान आप भी राजस्थान से? इज फ्रॉम गुजरात गुजरात से। आप लोग गुजरात से कहाँ? गुजरात से कितने लोग आए हैं? 50 लोग। और हमारे आसाम में आके कैसा लग रहा है? बहुत अच्छा। नेचर कैसा है? वेदर हमारे आसाम में ही रहने का मन कर रहा है क्या? अच्छा है ना? सब अच्छा है। बेटी सर, आप लोग कितने लोग आए हैं? हम लोग करीब राजस्थान से 10-12 लोग हैं 10-12 लोग हैं। मैं उदयपुर राजस्थान से हूँ मुझे आके यहाँ का नेचर बहुत अच्छा लगा इट्स इंस्पायर्ड बाय नेचर यहाँ चाय का बागान बहुत अच्छा है लोग बहुत अच्छे हैं कल्चर बहुत अच्छा है आप लोग कब आए? मैं कल आया अच्छा लगा ना सर? वेरी नाइस बहुत अच्छा सर आप कहाँ से? जोधपुर राजस्थान आपके राजस्थान से? इतने से আমাৰ অসমৰ মৰাণ ছোৱালী। आप कहाँ से आए? गुजरात से। गुजरात से। हमारे असम में आके कैसा लग रहा है? बहुत अच्छा लगा हाँ, अच्छा है। नेचर बहुत बढ़िया है आप लोग कितने लोग आए हैं? हम तो गुजरात से मोर देन 50 पीपल पार्टिसिपेंट्स भी कम किए তো অনুষ্ঠানটো অকণমান হ'লেও দেখুৱালোঁ কিন্তু আহকচোন এতিয়া আমি দোকানৰ পিনে যাওঁ দোকান পিনে এইপিনে আছে বুক কিতাপবোৰ আছে এইবিলাক আছে বহুত ডাঙৰ ডাঙৰ কিতাপবিলাক আছে চ' আহক আমি বেলেগ দোকান চাওঁ আৰু ইয়াত মই দেখিছোঁ বহুত ধুনীয়া ধুনীয়া দোকান আহিছে এইবিলাক বাঁহৰ কাঠ বাঁহৰ এইটো কাঠৰ কলহ এইটো অঁ বাঁহৰ পৰা বনাইছে এইটো বোৱা দাদা এইটো কিমান 450 টকা আৰু এইপিনে আছে এইপিনে কাঠ আছে গড় আছে এইপিনে কলহবোৰ এইপিনে দেখিছে বাঁহৰ আৰু এইপিনে দেখিছে বিচনী বাঁহৰ বিচনী বহুত ধুনীয়া ধুনীয়া আৰু এইপিনে বেগবোৰ দেখিছে বেতৰ ইমান ধুনীয়া ধুনীয়া কাঠ বাঁহেৰে বনোৱা সামগ্ৰীবিলাক আৰু এইপিনেও আছে ধুনীয়া ধুনীয়া ফটো আছে এইবিলাক ফটো ফ্ৰেমছ আৰু এইপিনে ধুনীয়া ধুনীয়া ক্লিপছ আছে ক্লিপছৰ দোকান এইপিনে ৰিং আছে বহুত ধুনীয়া ধুনীয়া কাপোৰৰ দোকান আছে এইপিনে মাহী হাই মাহী এইপিনে কি বেচা আপোনাৰ দোকানত দৰা গামোচা আমাৰ তাৰপিছত এনেকৈ কৰি গোটেই কঁকাল মৰা চাদৰৰ পৰা আদি কৰি পিয়ৰ টচৰ ৰিহা পিয়ৰ টচৰ মেখেলা আগলৈ যাওঁ আৰু কি আছে চাওঁ আৰু এইপিনে চাওক ধুনীয়া ধুনীয়া মণিহাৰীবিলাক দোকান এইবিলাক ৰিবন বেলুন পুতলা এইবিলাক জুৱেলাৰী আছে এইপিনে আছে গগনা নাচনীয়ে খোপাত মাৰে কাকৰি আছে বেল আছে এইবিলাক মণিহাৰী দোকান আৰু আগলৈ যাওঁ আৰু কি আছে চাওঁ আহা অঁ এইপিনে আৰু খোৱাৰে দোকান আছে চাগে ঠিক এডালত কিমান 100 টকা এডালত